ফালৰ পৰা মহিলাৰ পৰা 200 টকাকে লোৱা বুলি এটা অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত আপোনালোকে কি চাওক, আমাৰ হাতত এতিয়ালৈকে কোনেও ফৰ্মেলি কোনো লিখিত হওক বা কথিত হওক কোনেও একো অভিযোগ দিয়া নাই। গতিকে আমিও যোৱাকালি আপোনালোকৰ নিউজ বাইটটো শুনি পেলাইহে আমি গম পাইছো যে কোনোবাই কমপ্লেইন কৰা বুলি। কাৰণ যিহেতু আমাৰ হাতত অফিচিয়েলি অহা নাই, মোৰ হাততো অহা নাই, মোৰ অফিচৰ হাততো অহা নাই। গতিকে আমি এই বস্তুটো চাম। আপোনালোকে কিবা এটা কমপ্লেইন কাৰোবাৰ পৰা পাইছে, আমি এই বস্তুটো নটিচ কৰিছো। আমি এইখিনিৰ ওপৰত আমাৰ বিভাগীয়ভাৱে আমি বস্তুখিনি চাম, ক'ৰবাত কিবা গাফিলতি হৈছে নেকি। কিন্তু তাৰ বাহিৰে এই মুহূৰ্তত আৰু বিশেষ ক'বলগীয়া আমাৰ তৰফৰ পৰা একো নাই। কাৰণ মই আগতে কোৱা নিচিনাকে যিহেতু ফৰ্মেল একো আমি পোৱা নাই, তথাপিও আমি আমাৰ তৰফৰ পৰা এটা ইনভেষ্টিগেশ্যন এটা কৰিম। আৰু এটা অভিযোগ দিছে যে গাড়ী ভাড়া মূৰত 160 টকা মানে চৰকাৰ দিছে, এই পইচাটো মহিলাসকলে পোৱা নাই বুলি এটা অভিযোগ দিছে। আৰু সেইটো আপোনাৰ মানুহখিনিক মিটিঙলৈকে, যেতিয়া এম এৰ মিটিং আছিল, সেই এম এৰ মিটিঙলৈকে লৈ যোৱা কেৰি কৰাৰ যিটো ফি আছিল, সেইটো আপোনাৰ এতিয়ালৈকে আমাৰ তাত আহি পোৱা নাই গভৰ্ণমেণ্টৰ পৰা। আমি মহিলাখিনিক আমাৰ গাড়ী ভাড়া কৰি পেলাই লৈ যোৱা হৈছিল মিটিঙত, তেনেকে তেওঁলোকে এটেণ্ড কৰিছে। গতিকে তাৰ ওপৰত আৰু এতিয়া কি ক'ম, বেলেগতো একো নাই। আমি তেওঁলোকক লৈ গৈছো, মিটিঙত এটেণ্ড কৰাইছো, তেওঁলোকে চেক পাইছে। চ' হ'ব, যেতিয়া আহিব আমি তেতিয়া আমাৰ তৰফৰ পৰা চাই ল'ম। কাৰণ খৰচটো আমিয়ে বহন কৰিছো তেওঁলোকক লৈ যোৱা। অফিচিয়েলি কিবা পইচা লোৱাৰ কিবা আপোনালোকৰ আছে নেকি? পইচা লোৱা মানে যোনটো 100-200 টকা যিটো লোৱা অফিচিয়েলি কিবা লোৱাৰ এটা আছে নাই, আমাৰ তেনেকুৱা একো প্ৰফেশ্যন নাই। এইটো এটা এলিগেশ্যন আহিছে, আৰু এইটো এয়া হোৱা নাই যে মই কোৱা নাই যে এইটো একদম পুৰা 100% সঁচা বা 100% মিছা বুলি। এইটো এটা এলিগেশ্যন আহিছে, আমি এইটোত ইনভেষ্টিগেট কৰিব লাগিব, আমি চাব লাগিব। তেতিয়াহ'লে আমি ফাৰ্দাৰ আমি গম পাম যে কি হৈছে। কাৰণ আমিও যোৱাকালি সন্ধিয়া যেতিয়া আমি নিউজ দেখিছো তেতিয়াহে গম পাইছো।